যে এটা সময় আছিল চৰৰ পৰা ল'ৰা ছোৱালী ওলাই নাছিল, সেলফ কনফিডেন্স নাছিল। আজি আপোনালোকে কোনোবা যদি পাঠশালাৰ আনন্দৰাম বৰুৱা স্কুলত যায়, আপোনালোকে দেখিব 50% চৰৰ ল'ৰা ছোৱালী। মেডিকেলত এইবাৰ আপোনালোকক আমি কেইদিনমান আগতে 600 ডক্টৰ এপইণ্টমেণ্ট দিছোঁ, 350 অসমৰ মুছলমান সমাজৰ ল'ৰা ছোৱালীয়ে ডাক্তৰ হৈছে, 350। কিন্তু এইটো কিয় আপোনাৰ দ্বাৰা ইমান মুছলমানে পালে? আৰে বাবা পঢ়ি শুনি পাইছে, কোনেও ৰাজনীতি কৰি দিয়া নাই, কাৰণ ডাক্তৰটোতো মই বনাই দিব নোৱাৰো, ডাক্তৰটো পঢ়ি শুনি পাব পাৰিব। আমাৰ সমাজত আজি আপোনালোকে চাব যে মেডিকেল ইঞ্জিনিয়াৰিং চিট ধুবুৰী বৰপেটাৰ পৰা যিমান চিট পায়, ডিব্ৰুগড় তিনিচুকীয়া তাতকৈ কম চিট। ডিছবেলেঞ্চ কেতিয়া আৰম্ভ হ'ব? কোনোবাই কোৱাত আমাৰ আপত্তি নাই, কিন্তু জাতিটোৱে যেতিয়া শিক্ষাৰ প্ৰতি আমাৰ চিন্তা বাদ দি কেনেকে ক'ত সহজ টকা পাব পাৰো তাৰ চিন্তা কৰি থাকিম, আমাৰ জাতিটোক কোনেও উদ্ধাৰ কৰিব। আমাৰ মাজত এটা প্ৰজন্ম আছে, বিহু অহালৈকে বাট চাই থাকে কেনেকে চান্দা তুলিব পাৰো। আমাৰ মাজত এক্সাম লোক আছে যে কৰবাত গভৰ্ণমেণ্টে কিবা ভুলতে কোনোবা মন্ত্ৰীৰ পৰা কিবা ষ্টেটমেণ্ট ওলাল নেকি, কালি এটা বন্ধ ডিক্লেয়াৰ কৰি দিব পাৰো, যাতে কৰবাত কোনোবাই আমাক ভাল পাই 2 টকা ভয় কৰে 2 টকা চান্দা দিয়ে। এটা আমাৰ মাজত প্ৰজন্ম আছে বা আছে, কিন্তু তাতকৈ ডাঙৰ কথা আমাৰ মাজত এটা সাংঘাতিক পৰিশ্ৰম কৰা প্ৰজন্ম আছে। আজি গভৰ্ণমেণ্টে এখন নটিফিকেশ্যন দিয়ক EWS, আমাৰ ল'ৰা ছোৱালীয়ে গমেই নাপাব, নপঢ়ি। প্ৰত্যেকটো কেবিনেট ডিচিশ্যনৰ পিছত কি সিদ্ধান্ত হৈছে, ধুবুৰী বৰপেটা চৰৰ পৰা মোলৈকে মেছেজ আহে, দাদা এইটো এনেকুৱা নেকি, মিনিংটো এইটো নেকি? কিন্তু আমাৰ মানুহে গমেই নাপায় কেবিনেটত কি ডিচিশ্যন হৈছে, কাৰণ আমি চৰকাৰী তন্ত্ৰৰ পৰা দূৰত, আমি নিজৰ স্থানত আমি নিজে বহি আছো, সুবিধা ভালেকে নাই। কেইদিনমান আগতে অসম পুলিচত আমি 400 EWS ল'ৰাক চাকৰি দিছো, তাৰে 380 জন চৰৰ অভিবাসী মুছলমান, কাৰণ আমাৰ ল'ৰা ছোৱালী কাৰো হাতত চাৰ্টিফিকেট উলিয়াবৰ কাৰণে বেয়া পায় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কিবা এটা কাম কৰি দিছে, আমি কামটোৰ কেনেকে ফল ল'ব পাৰো, মই টিভিত এডভাৰটাইজ কৰি আছো, তেওঁলোকে পোৱাত আমি বেয়া পোৱা নাই, কিন্তু আমি যিখিনি মানুহ ডিব্ৰুগড়, শিৱসাগৰ, শিলচৰ, তেজপুৰ, তেওঁলোকোতো অসমৰে মানুহ, সুবিধাটো সকলোৱে সমানে পাব লাগে। কিন্তু আমাৰ মাজত অকণমান চিন্তা চৰ্চা নোহোৱাৰ কাৰণে চৰকাৰী সুবিধাবিলাকো আমি নাপাওঁ, আৰু আমি খালি দুখ কৰি থাকো যে আমাৰ কি হ'ব দাদা, আমাৰ একো নাই, আমি একো পোৱা নাই। এই চিন্তাধাৰাৰ পৰা মুকলি হ'ব লাগিব। দাসত্বৰ চিন্তাধাৰাৰে কোনো জাতিয়ে ডাঙৰ হ'ব